বতৰৰ ফল বতৰত খাব লাগে। সেই দেখি আজি বৌ আৰু মই আনিলোগে বজাৰৰ পৰা এটা কঁঠাল কিনি। আৰু পকা কঁঠাল কাটিবৰ বাবে বহুত অসুবিধা হয়, মানে কটাৰীখন পিছলি যায়। আৰু মইতো এবাৰত কাটিব নোৱাৰোঁ কঁঠালটো, কাৰণ মোৰ গাত ইমান জোৰ নাই। সেই দেখি 3বাৰমান কটাৰীখন ৰেপ মৰাৰ পিছত ফাইনেলি মোৰ কঁঠালটো ফালি গ'ল। তাৰপিছত মই এফুটকৈ ওলাব ল'লোঁ, আৰু ওলাই দেখিলোঁ যে ইমান ফুট নাই কঁঠালটোৰ ভিতৰত। কঁঠালটো যিমান ডাঙৰ তাৰ ভিতৰত ইমানখিনি ফুট নাই। আৰু ধুনীয়াকৈ মই এটা ডাঙৰ চৰিয়া লৈ ল'লোঁ, তাত এফুটকৈ ওলাই আছোঁ। আৰু মাজে মাজে এবাৰ দুবাৰকৈ মই মোৰ মুখত এফুটা দুফুটাকৈ কঁঠাল সোমোৱাই আছোঁ, মানে ৰখিব নোৱাৰোঁ ন। কঁঠালৰ গোন্ধটো কেনেকুৱা, গোন্ধটো পালেই মুখ খাওঁ কৰে। আৰু ধুনীয়াকৈ মই চৰিয়াটোত কঁঠাল গোটেইখিনি উলিয়াই পেলাই ল'লোঁ। জনাব কোনে কোনে কঁঠাল খাই ভাল পায়, আৰু এতিয়ালৈকে আপোনালোকে কঁঠাল খালে নে নাই। আৰু গৰমৰ বস্তু সদায় গৰমত খাব, আৰু ঠাণ্ডাৰ বস্তু ঠাণ্ডাত খাব। কিন্তু গৰম বুলি আপোনালোকে নোখোৱাকৈ নাথাকিব। মোৰ দৰে গৰমে ঠাণ্ডাই সকলোখিনি খাই দিব, ছিজন বাই ছিজন। গৰমত গৰম খাব আৰু ঠাণ্ডাত ঠাণ্ডা খাব। আৰু পকা কঁঠাল খোৱা সময়ত এটা কথা মনত ৰাখিব, যাতে আপোনাৰ কঁঠালে ডিঙিত চুহা মাৰি নধৰে, যাতে কঁঠাল খাই আপুনি মৃত্যু মুখত নপৰে। মানে যোনটো পকা কঁঠাল সুৰুককৈ সোমাই যায় মুখেদি, ডিঙিত লাগি ধৰে আৰু উশাহ বন্ধ হৈ যায়, এনেকুৱা মোৰ হৈছে। বাৰু আজিলৈ কঁঠাল খোৱা ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ' আকৌ লৈ আহিম আপোনালোকৰ মাজলৈ। আৰু এইটো ভিডিঅ'ত আকৌ কমেণ্ট নকৰিব জেংখৰি বুলি মোক। আজিলৈ আহিছোঁ, বাই।